নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ স্মাৰ্ট আছামত। বন্ধুসকল, মই আজি আপোনালোকক কেইটামান হোৱাটছএপৰ এনেকুৱা নজনা কথা ক'ম যিকেইটা আপোনালোকে জনাটো অতি দৰকাৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটোত ক্লিক কৰিব এনেকুৱা টেকন'লজি ৰিলেটেড ভিডিঅ' চাই থাকিবৰ বাবে, আৰু মই যাতে ইউটিউবত ভিডিঅ' দিলে আপোনালোকে পাই থাকে, আৰু এইটো একদম ফ্ৰী হয়। বলক আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে হোৱাটছএপত কিজানি বহুতো ষ্টেটাছ দিয়ে, ভিডিঅ' দিয়ে, ষ্টেটাছত ফটো দিয়ে, আৰু সেইবিলাক যদি কোনোবাই চাই সেইটো আপোনালোকে নিশ্চয় দেখা পায় যে কোনে চাইছে। কিন্তু আপুনি বেলেগৰ ষ্টেটাছ চালে তেওঁৰ ষ্টেটাছ আপুনি যে চাইছে সেইটো তেওঁ গম নাপায়, যাতে সেইটো আপুনি কেনেকৈ কৰিব। সেইটো কৰিবলৈ আপুনি কি কৰিব লাগিব, ছেটিঙত যাব লাগিব, গৈ একাউণ্ট প্ৰাইভেচিত যাব লাগিব। প্ৰাইভেচিত গৈ আপুনি ৰিড ৰিচিপ্টছ এইটো আনচেক কৰি দিব, টিক মাৰ্কটো নোহোৱা কৰি দিব। তাৰপিছত যদি আপুনি কাৰোবাৰ ষ্টেটাছ চায়ো তেতিয়াও সেই মানুহজনে গম নাপাব যে আপুনি তেওঁৰ ষ্টেটাছ চাইছে। 2 নম্বৰ ট্ৰিকটো হৈছে যে আপুনি আপোনাৰ ষ্টেটাছত কিছুমান ফটো বা ভিডিঅ' দিয়ে যিবোৰ আপোনাৰ কণ্টেক্টছত থকা সকলোৱে দেখাটো আপুনি নিবিচাৰে, বা আপুনি দেখিলে আপোনাৰ কিবা প্ৰব্লেম হ'ব পাৰে। গতিকে সেইটো আপুনি কেনেকৈ কৰিব, সেইটো কৰিবলৈ আপুনি ষ্টেটাছত আহিব লাগিব। আহি কিনে আপোনাৰ ওপৰত 3টা ডট দেখিছে, এই 3টা ডটত ক্লিক কৰিব। তাৰপিছত ষ্টেটাছ প্ৰাইভেচিত যাব। ষ্টেটাছ প্ৰাইভেচিত গৈ অনলি শ্বেয়াৰ উইথ এইটোত ক্লিক কৰি আপুনি যাক যাক টিক মাৰ্ক কৰিব তেওঁলোকেহে আপোনাৰ ষ্টেটাছটো দেখা পাব, আৰু যাক যাক টিক মাৰ্ক এনেকৈ কাষত নকৰে তেওঁলোকে আপোনাৰ ষ্টেটাছ দেখা নাপাব। 3 নম্বৰ ট্ৰিকটো হৈছে যে আপুনি হয়তো হোৱাটছএপত কাৰোবাৰ লগত বহুত মেছেজ কৰে, কিন্তু আপুনি নাজানে যে তেওঁ আপোনাৰ নম্বৰটো ছেভ কৰিছে নে কৰা নাই। গতিকে সেইটো আপুনি কেনেকৈ গম পাব, সেইটো আপুনি গম পাব কেনেকৈ, সেইটো মই কৈ আছোঁ যে আপুনি তেওঁৰ যদি ষ্টেটাছত একো ষ্টেটাছ দেখা নাপায়, আপুনি যেতিয়াৰ পৰা তেওঁৰ লগত মেছেজ কৰিছে তেতিয়াৰ পৰা আপুনি এটাও তেওঁৰ ষ্টেটাছ দেখা নাই, তেতিয়া আপুনি গম পাই যাব যে তেওঁ আপোনাৰ নম্বৰটো ছেভ কৰা নাই। 4 নম্বৰ ট্ৰিকটো হৈছে যে আপুনি যদি কাৰোবাক সন্দেহ কৰে যে তেওঁ আপোনাক ব্লক কৰিছে নে নাই, তেওঁৰ ডিপি, ষ্টেটাছ আৰু তেওঁৰ অনলাইন অফলাইন হোৱাত একো আপুনি দেখা নাপায়, তেতিয়া আপুনি তেওঁ যে আপোনাক ব্লক কৰিছে নে কৰা নাই সেইটো আপুনি কেনেকৈ গম পাব। সেইটো আপুনি গম পাবলৈ আপুনি কি কৰিব লাগিব, আপোনাৰ এটা নতুন গ্ৰুপ খুলিব, তেওঁৰ সৈতে খুলিব লাগিব। যদি গ্ৰুপটোত তেওঁ সেই মানুহজন এড কৰিব নোৱাৰে তেতিয়া আপুনি গম পাব যে তেওঁ আপোনাক ব্লক কৰি থৈছে। 5 নম্বৰ ট্ৰিকটো হৈছে যে আপুনি হোৱাটছএপত যদি কোনোবাই আপোনাৰ তাত মেছেজ এটা দি কিনে ডিলিট কৰি দিয়ে, মেছেজ এটা দি কিনে যদি এনেকৈ ডিলিট কৰি দিয়ে, তেতিয়া আপুনি সেই মেছেজটো কেনেকৈ চাব। সেই মেছেজটো আপুনি চাবলৈ আপুনি প্লে ষ্ট'ৰত গৈ এই এপ্লিকেশ্যনটো ইনষ্টল কৰিব, WA ডিলিট ফৰ এভৰিৱান। এই এপ্লিকেশ্যনটোত আপুনি গোটেইবিলাক মেছেজ দেখা পাব যিবিলাক আপোনাৰ কোনোবাই ডিলিট কৰে, যদি ইয়াত মেছেজবোৰ আপোনাৰ আহিব। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব, আৰু আপোনাৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টত লিখিব পাৰে, আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।